আপুনি কেতিয়াবা ভাবিছেনে শ্ৰীকৃষ্ণৰ ৰং নীলা কিয় দেখুওৱা হয়? ভগৱানৰ ৰং নীলা হোৱাৰ আঁৰত কেৱল এটা সৌন্দৰ্যৰ কথা আছে নেকি? নে নীলা ৰঙৰ মাজত লুকাই আছে মানুহৰ জীৱনৰ বাবেও এক গভীৰ শিক্ষা? আচলতে এই প্ৰশ্নটোৰ উত্তৰ জানিলে শ্ৰীকৃষ্ণক চোৱাৰ আপোনাৰ দৃষ্টিভংগী অলপ সলনি হ'ব পাৰে। আহক একেবাৰে সহজকৈ বুজো। প্ৰথমে জানি লওঁ নীলা কিয় হয়। হিন্দু ধৰ্মীয় পৰম্পৰা আৰু শিল্পত শ্ৰীকৃষ্ণক প্ৰায় নীলা বা নীলাভ ৰঙেৰে চিত্ৰিত কৰা হয়। ইয়াৰ এটা সুন্দৰ প্ৰতীকী অৰ্থ হৈছে আকাশ আৰু সাগৰ। আকাশৰ কোনো নিৰ্দিষ্ট সীমা দেখা নাযায়, সাগৰৰো গভীৰতাৰ শেষ সহজে দেখা নাযায়। ঠিক সেইদৰে শ্ৰীকৃষ্ণৰ নীলা ৰঙক বহু আধ্যাত্মিক ভাষাত অসীমতা আৰু গভীৰতাৰ প্ৰতীক হিচাপে বুজোৱা হয়। অৰ্থাৎ শ্ৰীকৃষ্ণ কোনো সীমিত ৰূপৰ মাজত আবদ্ধ নহয়। কিন্তু ইয়াতকৈও এটা সুন্দৰ কথা আছে। আমি আকাশলৈ চালে নীলা দেখোঁ, সাগৰলৈ চালে নীলা দেখোঁ, কিন্তু আকাশে নিজৰ বাবে নীলা হোৱা নাই, সাগৰেও নিজৰ বাবে নীলা হোৱা নাই। নীলা ৰং যেন আমাৰ চকুৰ আগত প্ৰকৃতিৰ অসীমতাক অনুভৱ কৰাৰ এটা মাধ্যম। সেইদৰে শ্ৰীকৃষ্ণৰ নীলা ৰূপকো কেৱল বাহ্যিক ৰং হিচাপে নাচাই অসীম চেতনা, গভীৰতা আৰু সীমাহীনতাৰ প্ৰতীক হিচাপে চাব পাৰি। আৰু এটা কথা আপুনি লক্ষ্য কৰিব, শ্ৰীকৃষ্ণক কেৱল নীলা ৰঙৰ সৈতে নহয়, প্ৰকৃতি, বাঁহী, ময়ূৰৰ পক্ষী, সৰলতাৰ সৈতেও জড়িত ৰূপত দেখুওৱা হয়। ই যেন আমাক এটা কথা মনত পেলাই জীৱন যিমানেই গভীৰ নহওক কিয় মনটো সৰল আৰু শান্ত কৰি ৰাখিব পাৰি। শ্ৰীকৃষ্ণৰ জীৱনতো দুখ আছিল, সুখ আছিল, যুদ্ধ আছিল, বিচ্ছেদ আছিল। কিন্তু গীতাৰ শিক্ষাত তেওঁ আমাক শিকালে যে পৰিস্থিতিয়ে আপোনাৰ ভিতৰৰ শান্তি নিৰ্ধাৰণ কৰিব নালাগে। তেন্তে নীলা ৰঙৰ পৰা আমি কি শিকিম? যেতিয়া জীৱনত সমস্যা আহে, আমি বহুত সৰু এটা সমস্যাৰ মাজতে নিজৰ পৃথিৱীখন সীমাবদ্ধ কৰি পেলাওঁ। ভাবোঁ এই জীৱনটোৱে কিয়, মোৰ জীৱনটোৱে কিয় এইটো হ'ল? কিন্তু আকাশখন এবাৰ চাওক, ই কিমান বিশাল। সাগৰখন এবাৰ ভাবক, ই কিমান গভীৰ। শ্ৰীকৃষ্ণৰ নীলা ৰূপটোৱে যেন আমাক সোঁৱৰাই দিয়ে আপোনাৰ সমস্যাটো ডাঙৰ হ'ব পাৰে, কিন্তু আপোনাৰ জীৱনটো সেই সমস্যাটোতকৈ বহুত ডাঙৰ। গতিকে মূল কথাটো হ'ল শ্ৰীকৃষ্ণৰ ৰং নীলা কিয়? ইয়াৰ কোনো এটা মাত্ৰ নিশ্চিত ব্যাখ্যা বুলি ক'ব নোৱাৰি। বিভিন্ন পৰম্পৰা আৰু শিল্পত ইয়াৰ বিভিন্ন ব্যাখ্যা আছে, কিন্তু আধ্যাত্মিক প্ৰতীক হিচাপে নীলা ৰঙক সাধাৰণতে অসীমতা, গভীৰতা আৰু সীমাহীন চেতনাৰ সৈতে জড়িত কৰা হয়। আৰু হয়তো সেইবাবেই শ্ৰীকৃষ্ণৰ নীলা ৰূপটো চাবলৈ কেৱল ধুনীয়াই নহয়, ই আমাক এটা কথা শিকাবলৈও আহে। জীৱন যিমানেই কঠিন নহওক, নিজৰ মনটোক আকাশৰ দৰে বিশাল আৰু সাগৰৰ দৰে গভীৰ কৰি যাওক। জয় শ্ৰীকৃষ্ণ। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি উত্তৰ দিবলৈ চেষ্টা কৰিম শ্ৰীকৃষ্ণই ময়ূৰৰ পাখি কিয় পিন্ধে। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কৰি থ'ব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।